আপোনালোকে চাই আছে FNS মিডিয়া। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু অজিত কুমাৰ ভূঞা তেখেতসকল মিলিত হৈছিল আৰু তাৰ এদিন পিছতে চাহমেলৰ আয়োজন কৰে সাংসদ অজিত কুমাৰ ভূঞা আৰু এই চাহমেলত উপস্থিত থাকে কেইবাটাও আঞ্চলিক দলৰ নেতৃবৃন্দ। অখিল গগৈ ৰাইজৰ দলৰ সভাপতি, লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদ আৰু অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স এই দলৰ নেতাসকল উপস্থিত থাকে আৰু তাত বিভিন্ন ধৰণৰ আলোচনা হয় তেখেতসকলৰ মাজত আৰু তেখেতসকলৰ মন্তব্য আছে। মন্তব্যবোৰ মই শুনাবলৈ লৈছোঁ। মন্তব্যবোৰ ক্ৰমে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ নেতাৰ মন্তব্য আছে। এই মন্তব্যবোৰ আপোনালোকে চাওক। যদি চেনেলটোত প্ৰথম হৈ থাকে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 26লৈকে আমি বিৰোধী ঐক্য মঞ্চটো একেলগতে থাকিম। 26লৈকে ইলেকশ্যনটো আমি একেলগতে খেলিম। কিন্তু একেটা সময়তে আমাৰ যিবিলাক আমি আঞ্চলিক শক্তি আছোঁ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, জাতীয় দল, তাৰপিছত আমাৰ কাৰ্বি আংলঙৰ অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স, এই আটাইবিলাক যিবিলাক ৰাজনৈতিক দল আছোঁ, আমাৰ আৰু বেলেগ বেলেগ জনগোষ্ঠীয় সংগঠনৰ যিবিলাক ৰাজনৈতিক দল আছোঁ, আঞ্চলিক ৰাজনৈতিক দল, সেই আঞ্চলিক ৰাজনৈতিক দলবিলাকে এটা সিদ্ধান্ত লৈছোঁ আমি। আজিৰ দিনটোত সিদ্ধান্ত হৈ গৈছে যে আমি 26 নহয়, গোটেই মানে যিমান দিন পৰ্যন্ত পাৰোঁ আমি সকলোৱে আঞ্চলিক শক্তিবিলাকৰ এখন ইউনাইটেড প্লেটফৰ্ম কৰিম। আৰু কংগ্ৰেছৰ লগত ডেফিনেটলি আমি থাকিম, 26লৈকে নিশ্চয় থাকিম। কিন্তু একেটা সময়তে আমি আঞ্চলিক শক্তিবিলাকৰ এটা ইউনাইটেড ফ'ৰ্চ কৰিম, ইউনাইটেড মঞ্চ এখন কৰিম, এটা আমব্ৰেলা আমাৰ হ'ব। আটাইকেইটা পাৰ্টীয়ে লগ লাগি সেই আমব্ৰেলাটোৰ তলত আমি ঐক্যবদ্ধভাৱে আঞ্চলিক স্বাৰ্থ যাতে কেতিয়াও বিঘ্নিত নহয়, জাতীয় স্বাৰ্থ যাতে বিঘ্নিত নহয়, বিজেপি নামৰ সাম্প্ৰদায়িক ফেচিষ্ট ৰাষ্ট্ৰীয় শক্তিটোক পৰাজিত কৰাৰ পাছত আকৌ যেতিয়া কংগ্ৰেছৰ শাসনলৈ আহিব তেতিয়া যাতে অসমৰ স্বাৰ্থবিলাক কেতিয়াও সুৰক্ষিত নোহোৱাকৈ যাতে নাথাকে, তাৰ কাৰণে আমি আঞ্চলিক শক্তিবিলাকক ঐক্যবদ্ধ কৰাৰ কথা চিন্তা কৰিছোঁ। বিশেষকৈ এইবাৰ আৰু এই সিদ্ধান্তটো আজি ষ্ট্ৰিক্টলি লৈ লোৱা হৈছে যে আমি একেলগতে থাকিম। ফাৰ্ষ্ট কথা, আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হ'ব। ছেকেণ্ড কথা, আঞ্চলিক শক্তিবিলাকে কংগ্ৰেছৰ লগত থাকিব আৰু থাকি লৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিম। একত্ৰীকৰণৰ কাৰণে কথা বাৰ্তা চলি আছে, কেইবাটাও আলোচনা ইতিমধ্যে হ'ল। এতিয়ালৈকে আমাৰ দুটা দলৰ মাজত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমাৰ কথা বাৰ্তা হৈছে। তাৰ উপৰিও আমাৰ অজিত ভূঞা ডাঙৰীয়াৰ অজিতদাৰ নেতৃত্বাধীন আমাৰ জাতীয় যি দল আছে সেই দলৰ লগতো আমাৰ কথা বাৰ্তা চলিছে। গতিকে হয়তো আঞ্চলিক শক্তিবিলাক যিমান সোনকালে আমি যিমান দূৰ পাৰোঁ একলগ হ'বৰ কাৰণে চেষ্টা কৰি আছোঁ। কিন্তু যেতিয়ালৈকে সেইটো কংক্ৰিটাইজ নহ'ব তেতিয়ালৈকে আমি এটা ইউনাইটেড প্লেটফৰ্মত আৰু যাতে কোনো পধ্যে আমাৰ মাজত ডিভিজন হ'ব নোৱাৰে, আমাৰ মাজত বিভাজন হ'ব নোৱাৰে, আমাৰ মাজত বিভ্ৰান্তি আহিব নোৱাৰে, আমি যাতে ইটোৱে সিটোৰ বিৰুদ্ধে কোনো যাতে কথা নকওঁ, তাৰ কাৰণে আমি আটাইয়ে এটা ঐক্যবদ্ধ সিদ্ধান্ত লৈছোঁ। নহয়, আমি এতিয়া একো তেনেকুৱা ধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই, এইবোৰ স্পেকুলেশ্যন কিছুমান। আৰু আমি এইটো কেতিয়াও নুই কৰা নাই যে আমি একেলগে আগবাঢ়িম। এইটোতো কথা আগতেও কৈছোঁ, একেলগে আগবাঢ়িম, বিজেপিক হৰাবলৈ একেলগে আগবাঢ়িম। তাৰ কাৰণে আমি যোৱাকালিও কংগ্ৰেছো আছিলে যোৱাকালি আমি আলোচনা কৰিছোঁ। 26ত হ'ব পৰা সম্ভাৱনা, পঞ্চায়তত যি আছে এইবোৰ কথা পাতিছোঁ। আনুষ্ঠানিক ৰূপ দিবৰ কাৰণে আমি সকলো বহিব লাগিব। আজিও আমি এইটো অনানুষ্ঠানিক চাহমেলহে, কিন্তু আমি যিবোৰ কথা, এইটো এটা ব্ৰেইন ষ্ট্ৰমিং ছেশ্যন বুলি ধৰি লওক। আমি কথা পাতিছোঁ কি হ'ল কি নাই আৰু কি কৰিব লাগিব। গতিকে ইয়াৰ আনুষ্ঠানিক ৰূপ দিবৰ কাৰণে কিছু সময় লাগিব, কথা পাতিব লাগিব। কেনেকুৱা ছেফ হ'ব, এটা দল হ'ব নে এটা আমব্ৰেলাৰ মাজত সকলো থাকিব, সকলো মানুহৰ মাজত কথা বতৰা পাতিব লাগিব। এইটো মই কোৱা কথা হয় জানো? আপুনি মোক ইমান জোৰ দিছে, এইটো মই ক'ব পৰা কথা নহয়। আমি কথা পাতিব লাগিব, কথা পাতি সিদ্ধান্ত ল'ব লাগিব সকলো দলৰ। নহয়, সেইটো কথাই কৈছোঁ। আমি কি হ'ব পাৰে, কংগ্ৰেছৰ লগত আমি কালি কথা পাতিছোঁ দেখিছোঁ। গতিকে বিজেপিক হৰুৱাবলৈ যিটো কৌশল লাগে সেইটোৱে শুদ্ধ কৌশল। তাত এনেকুৱা আমি কেতিয়াও কৰা নাই। যোৱাবাৰো আপোনালোকে দেখিছে যে আমি আঞ্চলিক আমাৰ লগত যিটো দল যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই জন্ম দিছে, এই দলটোৰ লগত কংগ্ৰেছৰ আদৰ্শগত আমাৰ দৰ্শনৰ ভিত্তিত আমাৰ যথেষ্ট পাৰ্থক্য আছে। ভূপেন বৰা কাষত বহায়ো কৈছোঁ যে আমাৰ আদৰ্শৰ কিন্তু বহুত পাৰ্থক্য আছে আৰু আমি আদৰ্শ আমাৰ কম্প্ৰমাইজ নকৰোঁ। কিন্তু যিহেতু সময়ৰ আহ্বান, ভোট বিভাজন ৰোধ কৰিব লাগে, গতিকে আমি দেশৰ গণতন্ত্ৰ বচাবলৈ, মানুহক বচাবলৈ, দেশৰ জনতাক এটা ন্যায় দিবৰ কাৰণে আমি যিটো সিদ্ধান্ত আছে এই সিদ্ধান্ত গ্ৰহণ আমাৰ কাৰ্বি আংলঙত মোৰ দেন আৰম্ভ কৰাটো আচলতে 1950 পৰাই কংগ্ৰেছ চলিছিল।
তেওঁলোকৰ কংগ্ৰেছ চলিছিল, তাৰ পাছত এতিয়া বিজেপি চলিছে। এই একেই মানুহ, কংগ্ৰেছে বিজেপি হৈছে, বিজেপিয়ে কংগ্ৰেছ হৈছে, এনেকুৱা চলিছে। একেই মানুহ, চৰিত্ৰটো সলোৱা হোৱা নাই, সাল সলনি হোৱা নাই, চৰিত্ৰটো মানুহে একেই। আমাৰ ৰিজনেল পাৰ্টি হ'লে আমাৰ চৰিত্ৰ বেলেগ হ'ব লাগিব। আমি জানো যদি আমি উন্নতি বিচাৰোঁ তেতিয়াহ'লে ৰিফৰ্মেশ্যন শ্বুড কাম আউট ফ্ৰম ইনচাইড। আমাৰ অন্তৰৰ পৰাহে ৰিফৰ্মেশ্যনটো আহিব লাগে, আমাৰ চৰিত্ৰটো সলাব লাগে। সেইকাৰণে আমি ৰিজনেল পাৰ্টি লাগে বুলি আমি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেঞ্চ হৈ আমাৰ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু NC হিলছ আমি যুঁজি আছোঁ। আৰু লগতে আমি ইয়াত আজি একমত হৈছোঁ যে আমি ৰিজনেল পাৰ্টি হৈ আমি আমাৰ মাজত কোঅপাৰেশ্যন কৰি আমি পলিটিক্স কৰিব লাগে, আমাৰ ৰিজনৰ কাৰণে, অসমৰ কাৰণে আৰু তাৰপাছত নৰ্থ ইষ্টৰ কাৰণে আমি চিন্তা কৰিব লাগে, কাম কৰিব লাগে।